Samelangso Development Block asai Hemalong District Administration pen aspirational block day kapamanpon. Labang Swajai make Jipatra Pipon like a district administration Karbi Anglong Anparta Karbi Anglong Thermas Council Department Kidoan La Swajai make Pachun Pon Pamidja Long JAFA KADC Pensita me Churabdunlo Laso aspirational block day katalon po nang ko ateke Government of India pen det piang bong kapapidun hupa block apai parapuan do pusi pangdakponlo Laswang bong pen asam angkang piar lolong ta longing koya block bangke kapapidun hupa block apai pangdakponlo Laswang bong pen Karbi Anglong district arlo ke long thoma block bangke India la pen asam arlo block edo anang bong pen kapapidun naya block amen pangdakponlo lake Samelangso block Romongwi block Lapenili block henlo Lapenan part of West Karbi Anglong district arlota long thoma block ke kapapidun huba block amen Government of India pen pangdakponlo Lapen Government of India pen hukum ki pipona teng pensi pini Karbi Anglong district administration pen Samelangso development block along aspirational block day katalon padupon ang kokno Laso katalon po nalong Samelangso development block arlo anso se kapaching turponjia panse Government of India pen laso aspirational block day katalon ponjia pan hukum nang ki pipona teng pensi piniladak Samelangso block along ke block day padupon lo Laki la soha wararat panisya ke mi birtalo. Lasige wangjilang arni pen ke doan asai ta dingpon pa mi pensi sai ke doan ta klem dam pa mi popusi Karbi Anglong District Commissioner Srimati Madhumita Bhagwati ECS pen pachini po. Direct botelo. Bado aji ki program hoise ki bishoy. Aji ami amar aspirational block day program aru ei aspirational block amar gute bhartborkot 500 block select korise tar bitor Asomot 20টা আৰু Karbi Anglong districtত 3টা West Karbi Anglongত 3টা 6টা block তো আজি আমি ইয়াতে আমাৰ ডিস্ট্ৰিক্ট কমিশনাৰ তৰফৰ পৰা আজি ব্লক ডে আমাক অৰ্গানাইজ কৰিব দিছিলে আৰু এই ব্লক ডে লগত সংগতি ৰাখি আমাৰ ইয়াত যিখিনি ডিপাৰ্টমেন্ট জড়িত হৈ আছে হেলথ নিউট্ৰিচন আপোনাৰ আমাৰ PNRD গোটেই ডিপাৰ্টমেন্টখিনি ইয়াত আহিছে আহি তেওঁলোকৰ যিখিনি কৰিবলগীয়া কাম আছে এক্টিভিটিজখিনি ইয়াতে অন স্পট কৰিছে আৰু সেই আজি যিখিনি ডেভেলপমেন্ট আহিছে সেইখিনি আমি আজি নীতি আয়োগৰ পৰ্টেলত আমি আপলোড কৰিম যাতে আমাৰ প্ৰগ্ৰেছখিনি আপোনাৰ পাৰ্চেন্টেজটো আমাৰ বাঢ়ে আৰু ইয়াৰ মূল উদ্দেশ্য সেইটোৱে কাৰণ আমাৰ অফিসত বা ডাক্তৰৰ ওচৰত সব পাব্লিক যাব নোৱাৰে আমি যদি পাব্লিকৰ মাজত আহি যাম তেতিয়া আমি পাব্লিকৰ সহাৰি পাওঁ আৰু তেওঁলোকৰ কাৰণে আমাৰ যিখিনি চৰকাৰী আঁচনিসমূহ আছে সেই আঁচনিসমূহক তেওঁলোকক আমি প্ৰভাইড কৰিবলৈ আমি সুবিধা পাম আৰু সেই অনুযায়ী আজি আমি এই প্ৰগ্ৰামটো কৰা হৈছে আৰু ইয়াৰ লগত সংগতি ৰাখি আমি বাকপানী টেকেলাংজু হায়াৰ ছেকেণ্ডাৰী স্কুলত এটা প্লান্টেশ্যন ড্ৰাইভ কৰা আছে যিহেতু আমাৰ ফ্লৰাইড এফেক্টেড এৰিয়া হয় সেইটো কাৰণে আমাৰ আমলখি আৰু নিম এই দুটা গছপুলি তাত আমি 300 দিয়া হ'ল আৰু আমাৰ আজি ব্লকতো 200 আমি দিয়া হৈছে আমলখিটো আমাৰ মেডিচিনেল হয় নিমো মেডিচিনেল হয় যাতে আমাৰ সেই এৰিয়াৰ মানুহখিনি তাৰপৰা মেডিচিনেল প্লান্টৰ পৰা অকমান কিবা এটা বেনিফিট পায় আৰু আমি এই ধৰণে আৰু আগলৈ কেম্প কৰিম যাতে আমাৰ যিবিলাক পেৰামিটাৰ্ছৰ আমি পিছ পৰি আছো সেইখিনি যাতে আমি 100% এচিভ কৰিব পাৰো যাতে ৰাইজে সুবিধাখিনি 100% পায় সেই লৈ আজি আমাৰ এই অনুষ্ঠানটি কৰা হৈছে লাগে গম পাইছে যে কাৰ্বি আংলঙৰ 3টা ব্লক এস্পিৰেশনাল ব্লক বুলি চিনাক্তকৰণ হৈছে তাৰ ভিতৰত এটা আছে আমাৰ সামেলাংসো দ্বিতীয়টো নীলিপ আৰু এটা আছে ৰংমংৱে তো সামেলাংসো আমি ব্লক ডে বুলি আমি এটা নিজে কনসেপ্ট উলিয়াইছো যে ব্লক ডে পাতিলে এনেকুৱা হ'ব যে যিমান কিটা ডিপাৰ্টমেন্ট আমাৰ লগত জড়িত আছে সকলোকে আজি আমি মাতিছো তেওঁলোকৰ যি কাম কৰিবলৈ আছে এই এলেকাত যাতে 100% এটা এচিভ হয় ধৰক মানুহৰ হাইপাৰটেনশন চেক কৰিবলৈ দিছে ব্লাড সুগাৰ চেক কৰিবলৈ দিছে সয়েল হেলথ কাৰ্ড বনাবলৈ দিছে তাৰ পিছত আমাৰ PHC ড্ৰিংকিং ওয়াটাৰ আৰু টয়লেটৰ কাৰ্ড দিছে কিন্তু এই মানুহখিনিয়ে আজি প্ৰত্যেককে আমি সেই হেৰি দিছো যিখিনি আমি কৰিব লাগে সেইখিনি আজি ইয়াত কৰিছো যাতে আমি 100% ব্লক টাৰ্গেটটো আমি যাতে এচিভ কৰো কি হয় নহলে সদায় যদি প্ৰত্যেকটো ডিপাৰ্টমেন্টে কৰি থাকে কিন্তু একে লগতে যেতিয়া আমি এটা মিছন মোড লৈছো সেইকাৰণে যাতে এট ওৱান গো
আমাৰ যাতে যিটো 50% হৈ আছে যাতে 90% হৈ যায় বা টুৱাৰ্ডছ 100% আমি কেনেকৈ এচিভ কৰিব পাৰোঁ সেইটো কাৰণে আমি আজি এটা ব্লক ডে হিচাপে আমি এটা বস্তু আমাৰ ইয়াতে ইন্ট্ৰডিউচ কৰিছোঁ যাতে আমি ব্লকত যাম গৈ গোটেইখিনি কামটো কৰাই দিম মানুহখিনিও মাতি দিম যাতে ইজি হৈ যায় যিটো মানে কামখিনি সেইকাৰণে আজি আমি আহিলোঁ ইয়াতে আমাৰ আপোনালোকে বাইদেউক চিনি পায় জোনালী বাইদেউ আমাৰ এক্সপিৰিয়েঞ্চেল ব্লক ফেল' তেখেতে এইবোৰ গোটেই ৰিপৰ্টিং কৰে তেখেতে অৰ্গেনাইজ কৰে আমাৰ আৰ্ণাব দাস আছে প্ৰেচিডেণ্ট আমাৰ বাকী দুটা ব্লকৰো ফেল' আজি আছে ইয়াতে তেওঁলোক দুগৰাকী এইখিনিয়ে আছিলে আজি আমাৰ প্ৰগ্ৰাম আহোঁতে আমি টেকেলামচু স্কুলতো সোমাই আহিছিলোঁ খুব ভাল পাৰফৰ্মেঞ্চৰ স্কুল এখন 35টা ল'ৰা ছোৱালীৰ পৰা গৈ আজি 350টা ল'ৰা ছোৱালী তাত আছে 2-3 বছৰ ভিতৰত আৰু তেওঁলোকৰ ৰিজাল্ট এবাৰ খুব ভাল হৈছে সেই স্কুলখনতো আমি সোমাই আহিছিলোঁ বৃক্ষৰোপণ কৰিলোঁ কিহৰ কাৰণে পাতিব লগা হৈছে মানে অল অভাৰ ইণ্ডিয়া 500 ব্লক চিলেক্ট হৈছে যিখিনি মানে ভাল কথা তাৰমানে যিখিনি আচলতে ব্লকত যিমান ডেভেলপমেণ্ট হ'ব লাগিছিল কম হৈ আছে আমাৰ ইয়াতে আপোনালোকে জানে যে 7টা ব্লক আছে 7টা ব্লকৰ 4টা ব্লকক সেইটো হেৰিৰ পৰা বাহিৰত ৰাখিছে এই 3টা ব্লক আইডেণ্টিফাই কৰিছে যে লিষ্ট ডেভেলপ মানে কম ডেভেলপমেণ্ট হৈছে গতিকে ডেভেলপমেণ্টটো কেনেকৈ আমি উঠাম গতিকে ইয়াত যিটো আমাৰ কাম হৈ আছিল মিছন মডত এতিয়া কাম হৈ আছে মেডিকেলৰ কাম মিছন মডত হৈছে PHC কাম হৈ আছে গতিকে আপোনালোকেও এইটো আমাক সহায় সহযোগ কৰিব যাতে মানুহখিনিয়ে গম পায় মানুহখিনিয়ে নিজৰ ফেচিলিটি ল'বলৈ আহে কিবা থাকিলে ভিডিঅ' ফোন কৰিলে হ'ব তেখেতে আমি এই কাৰ্যত এতিয়া আমি নামি গৈছোঁ সেইটো আমি অলৰেডি এক্সপিৰিয়েশ্যনেল ব্লকৰ আণ্ডাৰত আমি সেইটো অলৰেডি আমি লৈছোঁ ইয়াত যিটো এটা ডাঙৰ স্কিম হৈ আছিলে সেই স্কিমটোৰ তথ্যটো আমি এতিয়া হাতত আছে আমি কাউন্সিলকো ৰিকুৱেষ্ট কৰিছোঁ আৰু গভৰ্ণমেণ্টকো জনাইছোঁ অনতি পলমে মই ভাবিছোঁ সেইটোৰ উপায় কাৰণেও আমি সেইটো সমাধান আনিব পাৰিম পানীৰ যিটো চ'ৰ্চ সেইটো যদি আমি ঠিক কৰি দিব পাৰোঁ যিটো ছাৰ্ফেচ ৱাটাৰৰ পৰা যিটো পানী পাব লাগে গ্ৰাউণ্ড ৱাটাৰ নহয় সেইটো আমি সেইটো প্ৰচেছত আছে আগৰবিলাক যোনটো হয় যে আগৰবিলাক কৈছোঁ প্ৰজেক্ট এইটো কৰা নাছিলে মেডিং এৰিয়াত মানে ভাল পানী খাব পোৱা নাই হয় নাই এনেই কৰি আছে কৰি থকাত কিন্তু মাজতে ৰখি গৈছেতো আমি সেইটো চাইছোঁ আমাৰ PHC ৰিপৰ্টো দিছে এতিয়া অলপ ফাণ্ডৰ দৰকাৰ আছে হ'লে সেইটো হৈ যাব সেইটো টেক আপ কৰিছোঁ মানে গভৰ্ণমেণ্টৰ লগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত আমি সকলোৰ লগতে এইটো টেক আপ কৰিছোঁ দেখিছোঁ হয় আমি দেখিছোঁ বাইদেউ বৃক্ষৰোপণ গছটো কি আপোনালোকে আজি কি ৰুইখিনি টেকেলাংচল না আমি এনেই আজি ৰুইছোঁ আমি বৃক্ষৰোপণটো আপুনি যিকোনো সময়তে কৰিব পাৰে এইটো সময় যিটো জুলাই মাহত বা জুন মাহত বৰষুণ দি থাকেতো বৃক্ষৰোপণৰ কাৰণে ৰাইট টাইম গতিকে আমি যিকোনো প্ৰগ্ৰামতে আচলতে বৃক্ষৰোপণ কাৰ্যসূচী ৰাখিবই পাৰোঁ কাৰণ আমাৰ দৰকাৰ আছে বৃক্ষৰোপণ কাৰ্যসূচী বা বৃক্ষৰ দৰকাৰ আছে গতিকে আমি এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আনিছোঁ তেওঁলোকৰ পৰা পুলি আনিছোঁ আৰু সেনেকৈ আমি মানুহক কি পুলি ৰোৱা হৈছে বাইদেউ আমলখি আহিছে আৰু নিম আৰু আমলখি বেচিকেলি আজি আমলখি আৰু নিম কিবা আমাৰ কাৰণে কিবা দৰকাৰী বস্তু কৰাই দিবি মেডিচিনেল প্ৰপাৰ্টি আছে নিমৰটো আমি জানো কিমান প্ৰপাৰ্টি আছে আৰু আমলখিৰো আছে Labang Sojai Megalong Executive Magistrate Aradhana Das Amarjit Tiso DPM Karbianglong Junali Nat BDO Samelang So Block of Karbianglong Sampribe President JAFA KAD Siatum Sitame Chitongdon Manjapen Momita Timong Report Northeast Karbi Live